সো গাইজ আহিছিলোঁ ৰাতিপুৱাই ওলাই নাও ব্ৰেকফাষ্ট কৰি লওঁ আৰু গৈ আছোঁ আপোনালোকৰ লগত কাজিৰঙা। তেতিয়ালৈকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। সো বন্ধুসকল, আমি আহি পালোহি হালদিবাৰী বুঢ়ীমাই মন্দিৰ। এই জেগাটোৰ নাম হৈছে আপোনাৰ বাগৰি। বেছি দূৰ নাই আৰু কাজিৰঙালৈ। আৰু ইফালে যোনে অহা যোৱা কৰিছে জানেই মন্দিৰভাগৰ কথা। আমিও আহিলোঁ, ভগৱানৰ আশীষ ল'লোঁ আৰু আপোনালোকো আশীষ লওক মোৰ লগতে। আৰু ব'লক এতিয়া আমি কাজিৰঙা যাওঁ। পালোহি। সো ভিউৱাৰ্ছ, 2 ঘণ্টা সময় যাত্ৰা কৰি আহি পালোহি আমি কাজিৰঙা। আৰু আহোঁতে অলপ পলম হ'ল, সেইকাৰণে ডাইৰেক্ট আহি অফিচ পালোহি। যিহেতু জীপ চাফাৰী সকলো সময়তে নাপায়, কিন্তু আমাৰ ভাগ্য ভাল, আমি জীপ চাফাৰী আহি পালোহি। আৰু ইয়াতে সকলোখিনি ইনফৰ্মেশ্যন পোৱা যায়। আপোনালোকে ক'লৈ যাব, কেনেকৈ যাব পাৰিব, কিমান ৰেট হ'ব, গোটেইখিনি ইয়াৰ পৰা আপোনালোকে ইনফৰ্মেশ্যন ল'ব পাৰিব। এলিফেণ্ট ৰাইডিঙত কিমান ল'ব, জীপ চাফাৰীত কিমান ল'ব, ৱাটাৰফল গ'লে কিমান ল'ব, গোটেইখিনি ইয়াৰ পৰা আপোনালোকে এনে ইনফৰ্মেশ্যন জানিব পাৰিব। আপোনালোকৰ সুবিধাৰ্থে ইয়াত এখন বৰ্ড আছে, এই বৰ্ডখন আপোনালোকে ৰখাই পেলাই চাব পাৰিব কিমান ক'ত কেনেকৈ ৰেট। যদিও আগত আহিছে, অহাখিনিৰ কাৰণে বাৰু মই ইমান এটা কোৱা নাই, যোনে অহা নাই তেখেতসকলে আপোনালোকে জানিব পাৰিব। আৰু ভিডিঅ'টো এৰি গুচি নাযাব, আমি অলপ পিছতেই জীপ চাফাৰী কৰিম, কাজিৰঙা ভিতৰলৈ যাম। চ' স্কিপ নকৰিব, চাই থাকক।
মানে কথাটো এনেকুৱা হ'ল আমি যিখন জীপ বুক কৰিছিলোঁ ইষ্টাৰ্ণ জোন যাবলৈ সেই জীপখনৰ টাইম দিছে 1:30 বজাত আৰু এতিয়া বাজিছে 12টা খুব নহ'লেও বেছি নহ'লেও আমি 1.5 ঘণ্টা সময়টো ভালকৈ ৰ'বই লাগিব সেইকাৰণে আমি সময়খিনিত কিবা এটা খাবলৈ এখন ৰিজৰ্টত আহিলোঁ নামটো দেখিছে চাগে আগৰতলী ৰিজৰ্ট কাজিৰঙাৰ ওচৰে পাজৰে এনেকুৱা ধৰণৰ ৰিজৰ্ট বহুত দেখা পাব বহুত ধুনীয়া ধুনীয়া ৰিজৰ্ট আছে ইয়াত আৰু ইয়াত থকা খোৱা সুবিধা লজিং সুবিধা গোটেইখিনি আছে আৰু লগতে আপোনালোকে যদি থকাকৈ আহে তেতিয়াহ'লে ইয়াততো আৰু মানে ডিছকাউণ্ট পায় লগতে আপোনালোকৰ জীপ চাফাৰী এলিফেণ্ট ৰাইডিং সকলোখিনি এড কৰি এটা ডিছকাউণ্ট কৰি এটা ৰেট বনাই দিয়ে কিন্তু আমি থকাকৈ অহা নাই দিনতীয়াকৈ আহিছোঁ সেইকাৰণে আমি ইমান নাজানিলোঁ ভালকৈ যি কি নহওক নেক্সট টাইম আহিলে আমি থকাকৈ আহিম আৰু আপোনালোকেও এই কথাষাৰ চাগে মোৰ পৰা যোনে যোনে অহা নাই গম পালে আপোনালোকে যদি থকাকৈ আহে এনেকৈ মানে বেনিফিট লোৱাকৈ আহিব যাতে আপোনালোকৰ বেছি খৰচা নহয় ট্ৰেভেল কৰোঁতে আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক স্কিপ কৰি নিদিব আমি এতিয়া কাজিৰঙাৰ অলপ পিছতে আমি কাজিৰঙাৰ ভিতৰত গৈ আছোঁ চ' ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক আৰু গাইজ এইখনে হৈছে কাজিৰঙাৰ অভয়াৰণ্যৰ ইষ্টাৰ্ণ জোন আমি যিমানেই ভিতৰলৈ সোমাই গৈ থাকিম সিমানেই কিবা কিবি দেখিবলৈ পোৱা যাব চাগে কিন্তু আজি বতৰটো প্ৰায় ডাৱৰীয়া বৰষুণ দিছে অলপ অলপকৈ যোনজনে আমাক লৈ গৈছে তেখেতে কৈছে এনেকুৱা বতৰত প্ৰায় জীৱ জন্তু ওলাই নাহে ৰাস্তালৈ সোমাই থাকে ভিতৰত যি কি নহওক যিমান পাৰোঁ চাই যাওঁ বান্দৰে মাতি আছে বঢ়িয়া এইটো এটা কেম্প হয় ভিউ পইণ্ট আমি ভিউ পইণ্টৰ একেবাৰে ওপৰলৈ যাবলৈ চেষ্টা কৰিছোঁ বলক কি দেখা পাওঁ ওপৰৰ পৰা ৱাও প্লেচ চাওক এটা নেচাৰেল প্লেচ খুব ধুনীয়া এখন কি হয় বিল ন বিল ইমান দূৰ কেমেৰাই ধৰিব পাৰিছে নাজানো কিন্তু আমি চকুৰে দেখা পাই আছোঁ ধুনীয়াকৈ চ' ভিউৱাৰ্ছ এনেকৈ লুংলুঙীয়া বাটেৰে গৈ থাকিলে পাইগৈ আপোনাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ একেবাৰে লাষ্ট পইণ্ট হৈছে ব্ৰহ্মপুত্ৰখনে ইয়াৰ মানে আপোনাৰ ইষ্টাৰ্ণ ৰেঞ্জৰ আৰু আজি বহুতেই বতৰটো বেয়া বৰষুণ দি আছে একদম সেমেকা পৰিৱেশ জীৱ জন্তু বৰ এটা নোলালে আৰু আঁতৰত থকা জীৱ জন্তুবিলাক চকুৰে যদিও আমি মনিব পাৰিছোঁ আপোনাৰ কেমেৰাৰ মোবাইলৰ লেন্সত সেইখিনি ধৰিব পৰা নাই ইয়াত এটা আপোনাৰ কথা ইয়াত DSLR ভিতৰলৈ DSLR লৈ আহিব নিদিয়ে অলনি যিমানখিনি পাৰিছোঁ মোবাইলেৰে শ্বুট কৰিলোঁ চ' গাইজ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক এনেকৈ মই ভিডিঅ' দি যাম টিল নাও বাই বাই টাটা জয় আই অসম